এডুকেশ্যনৰ প্ৰথমটো ইউনিটৰ এটো হৈছে দ্বিতীয়টো ক্লাছ আৰু ইয়াৰ দ্বিতীয়টো ক্লাছ অৰ্থাৎ প্ৰথম ক্লাছত আমি 1 ৰ পৰা 20 লৈকে কোৱেশ্চন আলোচনা কৰিছো যে আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু ইয়াত আমি আনিছো 21 ৰ পৰা 40 লৈকে আলোচনা কৰিম অৰ্থাৎ কোৱেশ্চন নম্বৰ 21 কটাৰী কমিছনে কোনটো শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন ডি সৰ্বাঙ্গীন শিক্ষা নেক্সট কোৱেশ্চন নম্বৰ 22 ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 কোনে প্ৰণয়ন কৰিছিল আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন সি কেন্দ্ৰীয় চৰকাৰ নেক্সট কোৱেশ্চন নম্বৰ 23 অসমত মাধ্যমিক শিক্ষাৰ বিকাশৰ বাবে কোনটো আইন গুৰুত্বপূৰ্ণ আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন বি আসাম স্কুল এডুকেশ্যন এক্ট 1961 কোৱেশ্চন নম্বৰ 24 মোডালিয়াৰ কমিছনে কিমানটা ভাষা শিক্ষণৰ পৰামৰ্শ দিছিল আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন সি 3টা কোৱেশ্চন নম্বৰ 25 কটাৰী কমিছনে কোনটো ভাষা নীতিৰ পৰামৰ্শ দিছিল আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন বি ত্ৰিভাষিক নীতি নেক্সট কোৱেশ্চন নম্বৰ 26 অসমত শিক্ষাৰ বিকাশৰ বাবে কোনটো কমিছনৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন বি কটাৰী কমিছন নেক্সট কোৱেশ্চন নম্বৰ 27 মাধ্যমিক শিক্ষা কমিছনে কোনটোৰ ওপৰত গুৰুত্ব দিছিল আৰু ইয়াত চাৰিটা অপচন দিয়ে শিক্ষকৰ প্ৰশিক্ষণ পাঠ্যক্ৰমৰ সংস্কাৰ পৰীক্ষা পদ্ধতিৰ উন্নতি আৰু ইয়াৰ সূত্ৰটো হ'ব অপচন ডি অৰ্থাৎ সকলো কটাৰী কমিছনে এই সকলোৰ ওপৰত গুৰুত্ব দিছিল কোৱেশ্চন নম্বৰ 28 কটাৰী কমিছনে কোনটো শিক্ষাৰ বিনামূলীয়া কৰাৰ পৰামৰ্শ দিছিল আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন এ প্ৰাথমিক শিক্ষা নেক্সট কোৱেশ্চন নম্বৰ 29 অসমত মাধ্যমিক শিক্ষাৰ পৰীক্ষা কোনটো সংস্থাই পৰিচালনা কৰে আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন বি সেৱা নেক্সট কোৱেশ্চন নম্বৰ 30 ৰাষ্ট্ৰীয় শিক্ষা নীতি 1968 কোন কমিছনৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন বি কটাৰী কমিছন কোৱেশ্চন নম্বৰ 31 মোডালিয়াৰ কমিছনে কোনটো শ্ৰেণীৰ পৰা মাধ্যমিক শিক্ষা আৰম্ভ কৰাৰ পৰামৰ্শ দিছিল আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন সি সপ্তম শ্ৰেণী নেক্সট কোৱেশ্চন নম্বৰ 32 কটাৰী কমিছনে কোনটো শ্ৰেণীৰ পৰা মাধ্যমিক শিক্ষা আৰম্ভ কৰাৰ পৰামৰ্শ দিছিল আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন ডি অষ্টম শ্ৰেণী নেক্সট কোৱেশ্চন নম্বৰ 33 অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ পৰীক্ষা কোনটো সংস্থাই পৰিচালনা কৰে আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন বি আছেক আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল নেক্সট কোৱেশ্চন নম্বৰ 34 মোডালিয়াৰ কমিছনে কোনটো বিষয়ত প্ৰশিক্ষণৰ পৰামৰ্শ দিছিল আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন এ শিক্ষকৰ প্ৰশিক্ষণ কোৱেশ্চন নম্বৰ 35 কটাৰী কমিছনে কোনটোৰ ওপৰত গুৰুত্ব দিছিল ইয়াত চাৰিটা অপচন দিয়া আছে শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰা শিক্ষাৰ পৰিমাণ উন্নত কৰা শিক্ষাৰ ব্যয় আৰু শিক্ষাৰ সময় আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন এ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ ওপৰত কটাৰী কমিছনে গুৰুত্ব দিছিল কোৱেশ্চন নম্বৰ 36 অসমত শিক্ষাৰ বিকাশৰ বাবে কোনটো বছৰত আছেক গঠন কৰা হৈছিল আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন বি 1984 নেক্সট কোৱেশ্চন নম্বৰ 37 মোডালিয়াৰ কমিছনে কোনটো শিক্ষাৰ বাবে বৃত্তিমুখী পাঠ্যক্ৰমৰ পৰামৰ্শ দিছিল আৰু ইয়াৰে সূত্ৰটো হৈছে উচ্চতৰ মাধ্যমিক শিক্ষা অপচন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 38 কটাৰী কমিছনে কোনটো শিক্ষাৰ বাবে কাম অভিজ্ঞতাৰ পৰামৰ্শ দিছিল আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন ডি সকলো উচ্চতৰ মাধ্যমিক শিক্ষা আৰু প্ৰাথমিক শিক্ষা সকলোখিনি হ্যান্ডস অন এক্টিভিটিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল কোৱেশ্চন নম্বৰ 39 ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 মূল উদ্দেশ্য কি আছিল আৰু ইয়াৰে সূত্ৰটো হৈছে শিক্ষাৰ গুণাগুণ বৃদ্ধি কৰা অৰ্থাৎ অপচন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 40 অৰ্থাৎ সেকেন্ড ক্লাছৰ সেকেন্ড ভিডিঅ'ৰ লাষ্ট কোৱেশ্চন অসমত মাধ্যমিক শিক্ষাৰ বিকাশৰ বাবে কোনটো সংস্থাৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ইয়াৰে সূত্ৰটো হৈছে অপচন এ সেৱা অৰ্থাৎ অপচন এ হ'ব ইয়াৰ কাৰেক্ট আনসাৰ এইখিনি আছিল ক্লাছ নম্বৰ 2